ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিল বিধৱা বিকলাংগ তথা অবিবাহিত মহিলাই। ৰাজ্য চৰকাৰে সদ্য ঘোষিত কৰা আঁচনি অৰুণোদয়। এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ল বিধৱা বিকলাংগ তথা অবিবাহিত মহিলাই। তাৰে ক্ষোভ উজাৰিল আজি বঙাইগাঁও জিলাত দেখা গ'ল। ৰাজ্য চৰকাৰৰ প্ৰতি নিউজ ডেস্ক ৰিপৰ্ট দিছপুৰ ডেইলী নিউজ গুৱাহাটী। সদস্য হিচাপে মই ক'ব বিচাৰিছোঁ, মই ফৰ্ম ফিল আপ কৰি দিয়া বিধৱা বিকলাংগ বিবাহ বিচ্ছেদ বা অবিবাহিত মানুহৰ নাম দিছিলোঁ, সেইবিলাকৰ নাম বাদ কৰি যিবিলাক পোৱাৰ অযোগ্য হাজবেণ্ড আছে, ছাৰ্ভিচ হোল্ডাৰ, তেওঁলোকৰ নাম আহিছে। এইটো আমি আপোনালোকৰ জৰিয়তে কৰ্তৃপক্ষক আমি সঠিক বিচাৰ বিবেচনা কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এইবিলাক মানুহৰ নাম বাদ পৰিছে, এইবিলাকৰ যাতে এটা কিবা বিহিত ব্যৱস্থা কৰে, এইখিনি আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। কল্পনা মানে আমাৰ ছোৱালীজন হ'লে পাগলা হেন ব্ৰেইনত কিবা ডিষ্টাৰ্ব আছে, সেইজনৰ নাম দিছিলোঁ, সেইটো নাম বৰ্তমান আহি পৰা নাই। ভাল মানুহকেইটাৰ নাম পাইছে, কিন্তু কেতিয়া আমাৰ এই আগল পাগল লেংৰা খুৰা এইগিলাৰ নাম বাদ পৰি আছে। এইটোৰ কাৰণে আমি খুব অনুৰোধ জনাইছোঁ, সেইটো কমপ্লেইন দিছোঁ যে এইটো বস্তু নোহোৱাটোৱেই ভাল মানুহকেইটা যদি হৈ থাকে, বেয়া মানুহকেইটা যদি হোৱা নাই, সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ যে এইটো নোহোৱাটোৱেই ভাল কথা। বিকল্পনা মানে আমাৰ ছোৱালীজন হ'লে পাগলা হেন ব্ৰেইনত কিবা ডিষ্টাৰ্ব আছে, সেইজনৰ নাম দিছিলোঁ, সেইটো নাম বৰ্তমান আহি পৰা নাই। ভাল মানুহকেইটাৰ নাম পাইছে, কিন্তু কেতিয়া আমাৰ এই আগল পাগল লেংৰা খুৰা এইগিলাৰ নাম বাদ পৰি আছে। এইটোৰ কাৰণে আমি খুব অনুৰোধ জনাইছোঁ, সেইটো কমপ্লেইন দিছোঁ যে এইটো বস্তু নোহোৱাটোৱেই ভাল মানুহকেইটা যদি হৈ থাকে, বেয়া মানুহকেইটা যদি হোৱা নাই, সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ যে এইটো নোহোৱাটোৱেই ভাল। আর আমার গাঁৱৰে মাস্টার ভেরিফিকেশন করছে, যেখানে তার লাইনত আছে, তার মানুষ আছে, সেখানে নাম আছে, বেলেগ এটা নাম অহা নাই, ওটাই কাটিছে। ওয়ার্ডে আপনার অৰুণোদয় আঁচনিৰ ফৰ্ম এপ্লিকেশ্যন জমা দিবা দিল। তেতিয়া আমি পঞ্চায়তত জমা দিবা দিল, কল যে বাকচ আছে তাতে লিখি দিলেই হ'ল। তেতিয়া আমি আমাৰ গাঁৱৰ মহিলাসকলক আৰু বিধৱাসকলক আৰু বিকলাংগসকলৰ যিমান আমরা পাৱাৰ উপযুক্ত আছে, গোটাই মানুহক আমি ক'লোঁ যে আপোনালোকে এক কাম কৰক, ভেৰিফাই আপোনালোকে ফৰ্মখানি এপ্লিকেশ্যন জমা দিয়াৰ পিছত কিছুমান দিন পিছত আমাৰ গোটাই মানুহৰে পৰাই নাম আহিল, কিছুমান বাদ পৰিল। যদিও কিছুমান বাদ পৰিছিল, বেছি সংখ্যক মানুহ আহিছিল। অহাৰ পিছত তেতিয়া আমাৰ বঙাইগাঁৱৰ পৰা আপোনাৰ ভেৰিফিকেশ্যন দিল মাষ্টাৰ ষ্টাফ। আমাৰ গাঁৱৰ হ'ল ৰফিকুল ইছলাম মাষ্টাৰ আৰু ৰফিকুল মেৰ্দা মাষ্টাৰ আৰু হ'ল আপোনাৰ ফিৰোজ মাষ্টাৰ। যেতিয়া ভেৰিফিকেশ্যন লওঁতে তেতিয়াও আমাৰ গাঁৱৰ গোটাই মানুহৰে নাম আছিল। নাম থকাৰ পিছত ভেৰিফিকেশ্যন কৰি দি সকলোৰে কৈছে আহিব, আমি ভেৰিফিকেশ্যন কৰি দিছোঁ। এতিয়া